নমস্কাৰ, মোৰ নাম শ্ৰী নন্দিতা প্ৰিয়ম ভট। মই মঙলদৈ জিলা মইনা পাৰিজাতৰ অন্তৰ্গত ৰামধেনু শাখা মইনা পাৰিজাতৰ মইনা। মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে দুআষাৰ কোৱাৰ প্ৰয়াস কৰিছোঁ। 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত এটি সংস্কৃতিবান পৰিয়ালত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। তেখেতৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ডিব্ৰুগড় আৰু কলিকতাৰ পৰা তেখেতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। উচ্চ শিক্ষাৰ বাবে তেখেত বিলাতলৈ গৈছিল। তেখেতে জাৰ্মানীত 7 মাহৰ বাবে এটি বোলছবি নিৰ্মাণৰ প্ৰশিক্ষণো গ্ৰহণ কৰিছিল। বিলাতত পঢ়ি থকা অৱস্থাতে তেখেত সংগীতৰ জগতখনৰ লগতে জড়িত হৈ পৰিছিল আৰু বহুকেইটা অসমীয়া গীত ৰচনা কৰিছিল। বিলাতৰ পৰা উভতি আহি তেখেত স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু প্ৰায় 15 মাহ কাৰাবাস খাটিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আধুনিক অসমৰ এগৰাকী আগশাৰীৰ শিল্পী, সাহিত্যিক আৰু সমাজসেৱক আছিল। অসমীয়া জাতীয় জীৱনৰ বিভিন্ন দিশত তেখেতে প্ৰভাৱ বিস্তাৰ কৰিছিল। তেখেত আছিল একেধাৰে কবি, গায়ক, চিত্ৰ নিৰ্মাতা, অভিনেতা, নাট্যকাৰ, সাহিত্যিক আৰু স্বাধীনতা যুঁজাৰু। তেখেত আছিল প্ৰকৃততে এগৰাকী জীৱন শিল্পী। তেখেত অসমীয়া বোলছবিৰ জনক আছিল। জয়মতী নামেৰে প্ৰথমখন বোলছবি নিৰ্মাণ কৰি তেখেতে অসমীয়া বোলছবি জগতৰ ভেটি নিৰ্মাণ কৰিছিল আৰু এটা নতুন যুগৰ সৃষ্টি কৰিছিল। তেখেতে প্ৰায় 300 গীত ৰচনা কৰিছিল আৰু এই গীতবোৰক আমি জ্যোতি সংগীত বোলো। ইয়াৰ উপৰিও তেখেতে বহুকেইখন নাটক ৰচনা কৰিছিল আৰু নিজে অভিনয় কৰিছিল। অসমৰ প্ৰখ্যাত কবি আনন্দ চন্দ্ৰ বৰুৱাই তেখেতক ৰূপকোঁৱৰ উপাধিৰে বিভূষিত কৰিছিল। তেতিয়াৰ পৰাই তেখেত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ হিচাপে বিভূষিত হৈছিল। 1951 চনৰ 17 জানুৱাৰী তাৰিখে সমগ্ৰ অসমীয়া জাতিক কন্দুৱাই এগৰাকী মহান জাতীয় শিল্পীয়ে আমাৰ মাজৰ পৰা চিৰবিদায় লয়। অসমীয়া সমাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতে স্থান লাভ কৰা এগৰাকী মহান জাতীয় শিল্পীক মই শ্ৰদ্ধা জনাইছোঁ। সুন্দৰ যে ফুলৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী নন্দিতা প্ৰিয়ম ভট। মই মঙলদৈ জিলা মইনা পাৰিজাতৰ অন্তৰ্গত ৰামধেনু শাখা মইনা পাৰিজাতৰ মইনা। মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে দুআষাৰ কোৱাৰ প্ৰয়াস কৰিছোঁ। 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত এটি সংস্কৃতিবান পৰিয়ালত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। তেখেতৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ডিব্ৰুগড় আৰু কলিকতাৰ পৰা তেখেতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। উচ্চ শিক্ষাৰ বাবে তেখেত বিলাতলৈ গৈছিল। তেখেতে জাৰ্মানীত 7 মাহৰ বাবে এটি বোলছবি নিৰ্মাণৰ প্ৰশিক্ষণো গ্ৰহণ কৰিছিল। বিলাতত পঢ়ি থকা অৱস্থাতে তেখেত সংগীতৰ জগতখনৰ লগতে জড়িত হৈ পৰিছিল আৰু বহুকেইটা অসমীয়া গীত ৰচনা কৰিছিল। বিলাতৰ পৰা উভতি আহি তেখেত স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু প্ৰায় 15 মাহ কাৰাবাস খাটিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আধুনিক অসমৰ এগৰাকী আগশাৰীৰ শিল্পী, সাহিত্যিক আৰু সমাজসেৱক আছিল। অসমীয়া জাতীয় জীৱনৰ বিভিন্ন দিশত তেখেতে প্ৰভাৱ বিস্তাৰ কৰিছিল। তেখেত আছিল একেধাৰে কবি, গায়ক, চিত্ৰ নিৰ্মাতা, অভিনেতা, নাট্যকাৰ, সাহিত্যিক আৰু স্বাধীনতা যুঁজাৰু। তেখেত আছিল প্ৰকৃততে এগৰাকী জীৱন শিল্পী। তেখেত অসমীয়া বোলছবিৰ জনক আছিল। জয়মতী নামেৰে প্ৰথমখন বোলছবি নিৰ্মাণ কৰি তেখেতে অসমীয়া বোলছবি জগতৰ ভেটি নিৰ্মাণ কৰিছিল আৰু এটা নতুন যুগৰ সৃষ্টি কৰিছিল। তেখেতে প্ৰায় 300 গীত ৰচনা কৰিছিল আৰু এই গীতবোৰক আমি জ্যোতি সংগীত বোলো। ইয়াৰ উপৰিও তেখেতে বহুকেইখন নাটক ৰচনা কৰিছিল আৰু নিজে অভিনয় কৰিছিল।
অসমৰ প্ৰখ্যাত কবি আনন্দ চন্দ্ৰ বৰুৱাই তেখেতক ৰূপকোঁৱৰ উপাধিৰে বিভূষিত কৰিছিল। তেতিয়াৰ পৰাই তেখেত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ হিচাপে বিভূষিত হৈছিল। 1951 চনৰ 17 জানুৱাৰী তাৰিখে সমগ্ৰ অসমীয়া জাতিক কন্দুৱাই এগৰাকী মহান জাতীয় শিল্পীয়ে আমাৰ মাজৰ পৰা চিৰবিদায় লয়। অসমীয়া সমাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতে স্থান লাভ কৰা এগৰাকী মহান জাতীয় শিল্পীক মই শ্ৰদ্ধা জনাইছোঁ। সুন্দৰ যে ফুলৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। ধন্যবাদ।